আজি আকৌ যাবলৈ ওলাইছোঁ দেই আমাৰ ঘৰলৈ। এইফালে গাড়ীত বহিলেহি। এইপিনে শুনো হাই কৈ দিয়া। এইপিনে বৌ ওলাইছে, মা আহিব এতিয়া। এইফালে বেটেৰী গাড়ী ৰেডি হৈ আছে ন। এয়া দেখিছেনে আমাৰ প্ৰভু ঈশ্বৰ বহিয়ে আছে আৰু বেগ খুচৰি খুচৰি। ভিডিঅ'টো শেষলৈকে চাব দেই সকলো। এইফালে আমাৰ ড্ৰাইভাৰ দাই বহিলেহিয়ে। কিমান বতাহ মাৰিছে দেখিছেনে দেখোন। যাম আৰু এতিয়া আকৌ জেঠাইক ল'বগৈ লাগিব। তেতিয়ালৈ কেতিয়া থৈছোঁ আৰু আকৌ পিছত আকৌ দেখাই দিম সকলোৱে শেষলৈকে চাব দেই। ওলালোঁ আমি যাবলৈ। ঘৰৰ পৰা আহি গ'লোঁ। ঘৰটো বাই বাই দি থৈ আহিছোঁ। বোলে দৌতি গোটেই বেগ খুচৰি খুচৰি আহিছে। এয়া আহি পাই গ'লোহি শান্তিপুৰ বাগান। এয়া চাওকচোন বাগানত পাত টুকি আছে। একদম দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। সকলোৱে একদম পাত ছিঙি আছে। তাৰ পাছতে পালোহি এইফালে শান্তিপুৰতে বহে এখন হোমবৰীয়া বজাৰ। ভাবিলোঁ সেয়াও অকণমান ভিডিঅ' কৰি থওঁ। এয়াকে ভিডিঅ' কৰিলোঁ চাওকচোন। সকলোৱে মিলি কিবা কিবি বস্তু কিনি আছে। বৰফ খাই আছে। কত যে কি কৰি আছে নহয়ও মানে দেখিয়ে ভাল লাগিছে। কৃষ্ণ এয়া পাইছোঁ। এয়া একদম মানে মেৰা দলং পাৰ হৈ আহি আছোঁ আৰু দেই। ভাগৰ যুগৰ একদম আৰু যিখন ঠেকেচ খাই আহিছোঁ আৰু দেখিছে নাই সেয়াহে আৰু ভৰি চৰি মেলি আহিছোঁ আৰু দেই। এইফালে এজন শুই আহিছে। তাৰ পাছত এফালে একেচতে আহি একদম জেঠাইহঁতক উঠাই ল'লোহি। এইফালে মোৰ এইজনী ভতিজীজনী আৰু এজনী জেঠাই মানে 10 মাইল পাৰ হয় আৰু কেন্দুগুৰিত বৰজান স্কুলৰ ওচৰত উঠিছে। এয়া দেখিছেনে। তাৰ পাছত আমি আহি পাই গ'লোহি। এইকেইটা চাওকচোন কেনেকৈ খেলি আছে দেখিছেনে। একদম দুইটা পূৰা একদম মানে তাতে খেলি আছে। মই আকৌ ভিডিঅ' কৰি থৈছোঁ দেই। মানে ককায়েক আৰু ভনীয়েক দুইটাই মানে বহুত দিনৰ মূৰত লগ পাইছে যে একদম বহুত ফূৰ্তি পাইছে আৰু সিহঁতে তাতে মানে পূৰা খেলি আছে দেখিছেনে। মই একদম ভিডিঅ' এটা কৰি ৰাখিয়ে থৈছোঁ আৰু সিহঁতক। ইটোৱে সিটোক মানে বহুত একদম খেলি আছে দেখিছেনে। একদম ধেমালি কৰি আছে। আৰু এই পিছত এইফালে মানে একদম দেখাই তাৰপিছতে এয়া ওচৰতে থকা নবৌ ঘৰলৈ আহিলোঁ। ইয়াতো ভনীয়েকৰ লগত খেলি আছে দেখিছেনে কেনেকৈ পুতলাবিলাক। সিহঁতে আকৌ হাঁহি দিছে দেই। এয়া পুতলা খেলি আছে। আকৌ সেয়াৰ পৰা আহি একেচতে ঘৰত সোমালোহি আমাৰ। এয়া চাওকচোন আমাৰ ঘৰৰ বিলাহী খেতি কৰিবৰ কাৰণে বিলাহীবিলাক এনেকৈ পুলি পচাই থোৱা হৈছে দেখিছেনে। ইমান ধুনীয়াকৈ ওলাইছে। উভতনি যাত্ৰা। এয়া আমাৰ আহি থাকোঁতে আন্ধাৰে হ'লগৈ দেখিছেনে। এয়া ৰাতি একদম আহি আছোঁ আৰু ঘৰলৈ। একদম মানে 9টা বাজি গ'ল দেই। 9:30 বাজি গ'ল। একদম ইমানেই দেৰি হৈ গ'ল আৰু। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আকৌ অন্য এটা ভিডিঅ' লৈ মই আহি যাম জোনমণি। আজিলৈ আহিছোঁ দেই। বাই বাই।